Hello friends, আজি আমাৰ নামেৰি নেশ্যনেল পাৰ্কত সেকেন্ড ডে হয় আৰু আজিৰ দিনটোত আমি বহুত কিখন ঠাইলৈ যাম আৰু ৰিটাৰ্ণো হ'ব লাগিব গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত আৰু ফাৰ্ষ্ট ডে ভিডিঅ'টো অলৰেডি আপলোড কৰিছোঁ যদি আপোনালোকে চোৱা নাই নিশ্চয় চাব আৰু আজি এতিয়া ৰাতিপুৱা 5:30 বাজিছে আমি আমাৰ দিনটো ষ্টাৰ্ট কৰিছোঁ মৰ্নিং ৱাকেদি যিহেতু এতিয়া নামেৰি নেশ্যনেল পাৰ্কত সকলো সাফাৰী বা এক্টিভিটিজ বন্ধ হৈ আছে সেইকাৰণে আমাৰ ৰিজৰ্টৰ মালিকজনে ক'লে যে এটা প্লেচ আছে য'ত আমি নামেৰিৰ মাজেদি ৱাক কৰি পেলাই যাব পাৰোঁ আৰু যেহেতু কালি ইভিনিং হৈ গ'ল সেইকাৰণে আমি নাহিলোঁ ইভিনিং টাইমত হাতী ওলাই বুলি শুনিছিলোঁ সেইকাৰণে আমি আজি মৰ্নিং আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ গোটেই প্লেচটো আমিও গৈ আছোঁ নেশ্যনেল পাৰ্কৰ মাজেদি আমি এতিয়া ৱাক কৰি আহি আছোঁ ভাল লাগিছে কিন্তু আহি ৰাতিপুৱা একদম ফ্ৰেছ লাগি গৈছে সেই ৰুমডালত সোমাই থকাতকে মাছ আছে এইখিনি পানীখিনিত চোৱা এইখিনি মাছটো চোৱা এইবোৰত কিটিক কিটিক কৰি আছে জাল বাবলৈ ভাল আছে কিবা চৰাই এটাই মাতি আছে এইটো চোৱা হেৰিতে মাতিছে ভগৱান দেখিছা কাঠো এটা যে আছে দেই ইমান তোমাৰ হেৰি নক নক কৰি থাকে জীয়াভৰলু নদীখন আচলতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ মুখ্য আকৰ্ষণ হয় আৰু এই নদীখনৰ যদি আমি হিষ্ট্ৰী চাওঁ তেতিয়াহ'লে তাত আমি জানিব পাৰোঁ যে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰীচেন পৰ্বতৰ এটা হিমবাহৰ পৰা উৎপত্তি হৈছিলে আৰু এই নদীখন ব্ৰহ্মপুত্ৰত মিলিছে আমি আহি পেলাই এতিয়া লোকেশ্যনটো পাইছোঁহি ইয়াতে ৰাফটিং হয় চাগে ইমান ধুনীয়া ভিউটো এইখনেই হৈছে জীয়া ভৰালী ৰিভাৰ আৰু অসমত ইয়াৰ নামটো হৈছে জীয়া ভৰালী ৰিভাৰ আৰু অৰুণাচল প্ৰদেশত কামেং নদী বুলি জনা যায় আমি এতিয়া ৰিটাৰ্ণ হৈছোঁ যিহেতু আজিৰ দিনটোত আমাৰ বহুতকৈ এটা প্ৰগ্ৰেম আছে কেইখনমান ফটো ক্লিক কৰিছোঁ আৰু ইয়াত আমি আধা ঘণ্টামান সময় আমি বহিলোঁ শিলতে বহি পেলাই কথা পাতিলোঁ তাৰে পৰিৱেশটো উপভোগ কৰিলোঁ আৰু এতিয়া আমি সোনকালে ৰিটাৰ্ণ হ'ব লাগিব আৰু 2 কিলোমিটাৰ খোজকাঢ়িবলৈ আছেই যিহেতু গতিকে ৰিটাৰ্ণ হৈ পেলাই আমি ব্ৰেকফাষ্ট কৰি খুব সোনকালে ওলাই যাম ব্ৰেকফাষ্ট কৰি জাষ্ট ওলালোঁ এতিয়া যাম প্ৰথমতে আমি ভালুকপুঙলৈ ভালুকপুঙত এটা খুব ধুনীয়া পিকনিক স্পট আছে সেই পিকনিক স্পটটো আপোনালোকক দেখুৱাম তাৰ পৰা আমি অৰুণাচলৰ টিপিলৈকে যাম অৰুণাচলৰো কিছুমান দৃশ্য আপোনালোকক দেখুৱাম কেইটামান চাইট চিন আছে সেইকেইটাও আপোনালোকক দেখুৱাম আমি জনামতে অৰুণাচলৰ ভিতৰত নিজৰ গাড়ীলৈ যাব নোৱাৰোঁ গতিকে আমি তাতে গাড়ীখন পাৰ্ক কৰি যাব লাগিব এতিয়া আমি আহি বৰ্ডাৰ পালোহি অৰুণাচল আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ এইটো বৰ্ডাৰ হয় ইয়াৰ পৰা আগলৈ আমি আৰু যাব নোৱাৰিম যিহেতু এতিয়া পাছ দিয়া নাই আৰু আমি ইয়াতে গাড়ীখন পাৰ্ক কৰি প্ৰথমতে আমি ভালুকপুঙৰ যোনটো পিকনিক লোকেশ্যন আছে ইয়ালৈ আহি আছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ হেল্ল' এভৰিৱান চ' আমি আহি পাই গৈছোঁ সেই ভালুকপুঙত এতিয়া আপোনালোকক ভালুকপুঙৰ
যি নদীখন দেখুৱাম বহুত সোঁত আছে ইয়াত আৰু ইহঁতি চবে পানীত নামি আছে আমিও নামিম বহুত দূৰ খোজকাঢ়ি আহিব লাগে আকৌ কাঢ়ি আহি পাইছোঁহি আমি আপোনালোকক গোটেই দেখুৱাইছোঁ ৰ'ব আহি আমি বহুত দূৰ খোজকাঢ়িলোঁ আকৌবাৰ আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাওঁ অকণমান পানীত নামি পেলাই ভিডিঅ' এটা কৰোঁ আৰু আপোনালোককো দেখুৱাওঁ দেখিছেনে বাৰু ইয়াত আচলতে খুব পিকনিক খাবলৈ আহে এইটো পিকনিক স্পট হয় আচলতে এইদৰে আমি ইয়াত এঘণ্টামান সময় পাৰ কৰিলোঁ আৰু ইয়াত আমাৰ লগৰখিনিয়ে গাও ধুলে আৰু কেইখনমান ফটো ক্লিক কৰি লৈছোঁ যিহেতু পৰিৱেশটো খুব ধুনীয়া আছিলে সকলোৱে কেইখনমান ফটো ক্লিক কৰিছোঁ ফটোকেইখন কেনেকুৱা হৈছে জনাবচোন বাৰু আৰু আমি এতিয়া ৰিটাৰ্ণ হ'লোঁ ৰিটাৰ্ণ হৈ আমাৰ এইটো টীম আমি এইকেইটাই গৈছিলোঁ আৰু ৰিটাৰ্ণ হৈ পেলাই আমি দুখন ভান ভাড়া কৰিব লগা হ'ল যিহেতু অৰুণাচলত আমি সোমাম আৰু সেইকাৰণে আমাৰ নিজৰ গাড়ী লৈ যোৱা নহ'ব আমি আহি আছোঁ এতিয়া অৰুণাচলৰ বৰ্ডাৰ ক্ৰছ কৰি আৰু অৰুণাচলৰ দুটামান ছাইট আপোনালোকক দেখুৱাম আৰু লগতে দুটামান ৱাটাৰফলো আছে সেইকেইটাও দেখুৱাম খালি ইয়াতে এখন অৰ্কিড পাৰ্ক আছে সেই অৰ্কিড পাৰ্কখন ছানডে অহাৰ কাৰণে বন্ধ আছিলে সেইকাৰণে আমি সেইখন চাব নোৱাৰিলোঁ এখন একেবাৰে অৰুণাচলৰ বৰ্ডাৰতে আছিলে দেখি আহিছোঁ বাৰু গেটখন আৰু এতিয়া আমি গৈ আছোঁ অৰুণাচললৈ আৰু অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক গাড়ীৰ পৰাই অকণমান দেখুৱাওঁ ইয়াৰ বতৰটো অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে হাৱাটো বহুত ঠাণ্ডা নিচিনা লাগিছে ইয়াতে এটা এনেকুৱা নিজৰা আছিলে আপোনালোকেও মোৰ লগতে উপভোগ কৰক ইমান ধুনীয়া আপোনালোকো কেতিয়াবা আহিব যদি যোৱা নাই তেতিয়াহ'লে আপোনালোকো ইয়ালৈ আহিব পাৰে এতিয়া গৈ আছোঁ দুটা ৱাটাৰফল চাবলৈ আৰু সেই ৱাটাৰফলকেইটা বোলে খুব ধুনীয়া হয় গতিকে আপোনালোককো দেখুৱাম ৱাটাৰফলকেইটা গোটেইখিনি ধুনীয়াকৈ ভিডিঅ' কৰিম আহি পাইছোঁহি আৰু সঁচাকৈ বৰ ধুনীয়া ৱাটাৰফলটো আপোনালোকক ওচৰৰ পৰা দেখুৱাম বাৰু আচলতে বহুত ওখৰ পৰা পৰিছে পানীটো সেইকাৰণে মানে এনেকুৱা জলপান নাই দেখা ন ইমান ওপৰৰ পৰা থকা নাই দেখা মানে বহুত দেখিছোঁ ইমান ওপৰৰ পৰা নাই দেখা
এতিয়া আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। বাপৰে ইমান ওপৰৰ পৰা আছে। ইমানেই ভাল লাগিছে ৱাটাৰফললৈ গ'লে এনেও ভাল লাগে বাৰু, কিন্তু ইয়াৰে মানে পানীটো একেবাৰে সৰু সৰু কণিকা হৈ আহি গোটেই মানে ঠাণ্ডা লগাই দিয়ে গাটো ওচৰলৈ গ'লে। ইমানেই ভাল লাগিছে, আপোনালোকেও আহিলে নিশ্চয় আহিব ইয়ালৈ। ভিডিঅ'টোত চাগে আপোনালোকে গম পাইছে কেনেকুৱা হ'ব পৰিৱেশটো। আৰু আমি অলপ দূৰ আহিলোঁ, আহি পেলাই আৰু এটা ধুনীয়া ৱাটাৰফল আছিলে, এই ৱাটাৰফলটো চাবলৈ আহিছোঁ। আপোনালোকক দেখুৱাইছোঁ বাৰু অকণমান জুম কৰি। আৰু আমি এতিয়া ঘূৰি আহিলোঁ, আহি পেলাই আকৌ আগৰ ঠাইত বৰ্ডাৰৰ তাতে য'ত আমি গাড়ী ৰাখি গৈছিলোঁ তাতে এখন কেণ্টিন আছিলে ফৰেষ্টৰ, তাতে আমি লাঞ্চটো কৰি লওঁ। লাঞ্চ কৰা টাইম পাৰ হৈ গ'ল, তথাপিতো আমি যিহেতু গুৱাহাটীলৈকে ঘূৰি যাব লাগিব আৰু ইয়াৰ ওচৰে পাঁজৰে একো তেনেকুৱা লাঞ্চ কৰিব পৰা জেগা নাই, গতিকে আমি ইয়াতে লাঞ্চটো কৰি লওঁ। লাষ্ট তোমালোকক ৰাখি দিছোঁ, বাই বাই। লাঞ্চ কৰি সকলোকে বাই বাই জনালোঁ আৰু এতিয়া আমি একেবাৰে ঘৰমুৱা হৈছোঁ। এতিয়া 4:30 বাজিছে, আমি 10:30, 11টাত ঘৰ পাই যাব লাগে। ৰাস্তাত কোনো ৰখাৰ কাম নাই যিহেতু লাঞ্চটো কৰিয়ে ল'লোঁ। আৰু আহি পেলাই মোৰ ট্ৰেভেল এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আমাৰ খুব ভাল লাগিলে, আমি খুব এনজয় কৰিলোঁ। 2 দিনৰ কাৰণে আহিছিলোঁ আৰু আপোনালোকে হয়তো এতিয়া আহিলে চাফাৰী কৰিবলৈও পাব। আমি অক্টোবৰ এই লাষ্টত যোৱাৰ কাৰণে এতিয়া বন্ধ হৈ আছে। আৰু আপোনালোকক ভিডিঅ'টো পুনৰবাৰ চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈকো ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।